Hi friends, আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো। আজি আমি আলোচনা কৰিম অসম আৰক্ষীৰ ওপৰত আহি থকা মুঠ 50টা কুৱেশ্যনৰ ওপৰত। তো বলা ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম হৈছে ডক্টৰ ফখৰুদ্দিন আলি আহমেদ। নেক্সট কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়াৰ নাম কি আছিল? যে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া আছিল ৰঞ্জন গগৈ। নেক্সট কুৱেশ্যন 3 নম্বৰ কুৱেশ্যন প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন আছিল? যে প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন 4 নম্বৰ কুৱেশ্যন ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীপদ লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল? কোন আছিল? সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যন 5 নম্বৰ কুৱেশ্যন প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়া কোন আছিল? আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন 6 নম্বৰ কুৱেশ্যন অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া ডক্টৰ তালিমেৰণ আও। নেক্সট কুৱেশ্যন 7 নম্বৰ কুৱেশ্যন এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া কোন আছিল? ভোগেশ্বৰ বৰুৱা। আৰু কিমান চনত পাইছিল? 1966 চনত। নেক্সট কুৱেশ্যন 8 নম্বৰ কুৱেশ্যন জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি আছিল? যে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া হ'ল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কোনটো কবিতাৰ পুথিৰ কাৰণে পাইছিল? মৃত্যুঞ্জয়। ঠিক আছে। নেক্সট 9 নম্বৰ কুৱেশ্যন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া যতীন্দ্ৰনাথ দুৱৰা। কোনটো কবিতাৰ পুথিৰ কাৰণে পাইছিল? বনফুল। নেক্সট কুৱেশ্যন 10 নম্বৰ কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল? উত্তৰ হৰিৰাম ডেকা। নেক্সট কুৱেশ্যন 11 নম্বৰ কুৱেশ্যন প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? প্ৰথম অসমীয়া ৰাজ্যপাল আছিল বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি আছিল তামিলনাডু। ঠিক আছে। 8 জানুৱাৰী 1957 চনৰ পৰা 4 এপ্ৰিল 1964 চনৰ পৰ্যন্ত আছিল। ঠিক আছে। নেক্সট কুৱেশ্যন 12 নম্বৰ কুৱেশ্যন PhD লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল? যে PhD লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম আছিল মহম্মদ মহিদুল ইছলাম বৰা। নেক্সট কুৱেশ্যন 13 নম্বৰ কুৱেশ্যন স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল? স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন 14 নম্বৰ প্ৰশ্ন যে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল? প্ৰথমজন অসমীয়া আছিল ভাৰত ৰত্ন লাভ কৰা গোপীনাথ বৰদলৈ। কিমান চনত পাইছিল? 1999 চনত। মনৰ উত্তৰ বাবে। ঠিক আছে। নেক্সট কুৱেশ্যন 15 নম্বৰ কুৱেশ্যন যে অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল ভোগেশ্বৰ বৰুৱা। 1966 চনত পাইছিল। গ'ল্ড মেডেল পাইছিল। ঠিক আছে। আৰু কি খেলত পাইছিল? দৌৰবিদ। ঠিক আছে। দৌৰ খেলত। নেক্সট 16 নম্বৰ কুৱেশ্যন দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন 17 নম্বৰ কুৱেশ্যন পদ্মভূষণ লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? উত্তৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চালিহা। নেক্সট কুৱেশ্যন 18 নম্বৰ কুৱেশ্যন অসমীয়া বোলছবি জগতৰ প্ৰথম অভিনেত্ৰী কোন আছিল? আইদেউ সন্দিকৈ। নেক্সট কুৱেশ্যন 19 নম্বৰ কুৱেশ্যন কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? উত্তৰ ৰেণুকা দেৱী বৰকটকী। 20 নম্বৰ কুৱেশ্যন প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম কি? প্ৰথম অসমীয়া পুৰুষ IAS জনৰ নাম হ'ল অচ্যুত শইকীয়া। নেক্সট কুৱেশ্যন 21 নম্বৰ কুৱেশ্যন প্ৰথম অসমীয়া মহিলা স্নাতক কোন আছিল? সুফলতা দুৱৰা আৰু সুজালতা দুৱৰা। নেক্সট কুৱেশ্যন 22 নম্বৰ কুৱেশ্যন সংগীত নাট একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ মিত্ৰদেৱ মহন্ত। 1961 চনত পাইছিল। নেক্সট 23 নম্বৰ কুৱেশ্যন ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া কোন আছিল? দক্ষিণাথ বেজবৰুৱা। 5 অক্টোবৰ 1968 চনত। নেক্সট কুৱেশ্যন 24 নম্বৰ কুৱেশ্যন বিলাতত শিক্ষা লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল? যে বিলাতলৈ গৈ শিক্ষা লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম আছিল আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট কুৱেশ্যন
25 নং কুৱেশ্যন যে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি? স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া হৈছে ৰাধানাথ ফুকন। নেক্সট কুৱেশ্যন 26 নং কুৱেশ্যন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি? যে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? সৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যন 27 নং কুৱেশ্যন অসমৰ প্ৰথম গৰাকী মহিলা বিমান পাইলট কোন আছিল? যে অসমৰ প্ৰথম মহিলা বিমান পাইলট কোন আছিল? ধীৰা চলিহা 1961 চনত 21 বছৰতে বিমান চলাইছিল। ঠিক আছে, তেতিয়া তেওঁৰ বয়স আছিল 21 বছৰ। নেক্সট কুৱেশ্যন 28 নং কুৱেশ্যন অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল? নুৰুল আমিন। নেক্সট কুৱেশ্যন 29 নং কুৱেশ্যন প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল? প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক আছিল প্ৰমথেশ বৰুৱা। নেক্সট কুৱেশ্যন 30 নং কুৱেশ্যন চৰকাৰী হাইস্কুলৰ প্ৰথম হেডমাষ্টাৰ কোন আছিল? চৰকাৰী হাইস্কুলৰ প্ৰথম হেডমাষ্টাৰ আছিল কেশৱ নাথ ফুকন। নেক্সট কুৱেশ্যন 31 নং কুৱেশ্যন যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। কিমান চনত আছিল? 1948 চনত। নেক্সট কুৱেশ্যন 32 নং কুৱেশ্যন জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল? জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া আছিল দেৱকান্ত বৰুৱা 1975 চনত। নেক্সট কুৱেশ্যন 33 নং কুৱেশ্যন অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া মহিলাৰ নাম কি আছিল? উত্তৰ লাভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যন 34 নং কুৱেশ্যন মিষ্টাৰ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া বডি বিল্ডাৰৰ নাম কি? উত্তৰ হৰকান্ত বৰগোহাঁই। নেক্সট কুৱেশ্যন 35 নং কুৱেশ্যন ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ হোৱা প্ৰথমজন অসমীয়া কোন আছিল? পিয়লি ফুকন। নেক্সট কুৱেশ্যন 36 নং কুৱেশ্যন ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা প্ৰথম ক্ৰিকেটাৰজন কোন আছিল? প্ৰথম অসমৰ ক্ৰিকেটাৰজন কোন আছিল? জাভেদ জামান। ভাৰতত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জনৰ নাম আছিল জাভেদ জামান। নেক্সট কুৱেশ্যন 37 নম্বৰ কুৱেশ্যন অসমৰ প্ৰথমগৰাকী মহিলা IAS কোন আছিল? উত্তৰ পাৰুল দাস 1974ত। নেক্সট কুৱেশ্যন 38 নং কুৱেশ্যন সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলাৰ নাম কি আছিল? উত্তৰ নলিনীবালা দেৱী। কোনখন কবিতাৰ কাৰণে পাইছিল? অলকানন্দ 1968। নেক্সট কুৱেশ্যন 39 নং কুৱেশ্যন যে অসমৰ প্ৰথমগৰাকী মহিলা IPS কোন আছিল? অসমৰ প্ৰথমগৰাকী মহিলা IPS আছিল ইয়ামিন হাজৰিকা। নেক্সট কুৱেশ্যন 40 নং কুৱেশ্যন অসমৰ প্ৰথমজন প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? অসমৰ প্ৰথমজন প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? মহানন্দ দাস। নেক্সট কুৱেশ্যন 41 নং কুৱেশ্যন প্ৰথমজন অসমীয়া ফিফা ৰেফাৰী কোন আছিল? প্ৰথমজন অসমীয়া ফিফা ৰেফাৰী আছিল বাবুল বাৰ্মিজ। নেক্সট কুৱেশ্যন 42 নং কুৱেশ্যন প্ৰথম অসমীয়া চাহ খেতিয়ক কোন আছিল? প্ৰথম অসমীয়া চাহ খেতিয়ক আছিল জগন্নাথ বৰুৱা। নেক্সট কুৱেশ্যন 43 নং কুৱেশ্যন ব্যৱসায়িকভাৱে চাহ খেতিয়ক কৰা প্ৰথমজন অসমীয়াৰ নাম কি আছিল? উত্তৰ মণিৰাম দেৱান। নেক্সট কুৱেশ্যন 44 নং কুৱেশ্যন প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পীজনৰ নাম কি আছিল? প্ৰফুল্ল চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন 45 নং কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বসন্ত দাস। নেক্সট কুৱেশ্যন 46 নং কুৱেশ্যন ৰাষ্ট্ৰপতি পদক লাভ কৰা প্ৰথমজন অসমীয়া বোলছবি পৰিচালকজনৰ নাম কি? উত্তৰ নিপ বৰুৱা। নেক্সট কুৱেশ্যন 47 নং কুৱেশ্যন প্ৰথম অসমীয়া গদ্য লেখক কোন আছিল? প্ৰথম অসমীয়া গদ্য লেখক আছিল ভট্টদেৱ। নেক্সট কুৱেশ্যন 48 নং কুৱেশ্যন প্ৰথম অসমীয়া অভিধান প্ৰণেতা কোন আছিল? উত্তৰ টেঙাই মোহন পণ্ডিত। নেক্সট কুৱেশ্যন 49 নং কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঞি বৰুৱা। নেক্সট কুৱেশ্যন 50 নং কুৱেশ্যন পদ্মশ্ৰী বঁটা লাভ
পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া নাম কি আছিল? ডক্টৰ মথুৰা দাস আৰু অমল প্ৰভা দাস। কিমান চনত পাইছিল? 1954 চনত। তো আজি এইকেইটাই। যদি ক্লাছটো ভাল লাগি থাকে প্লিজ সাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ' লাগে প্লিজ কমেণ্ট কৰি জনাব। থ্যাংক ইউ ফৰ ওয়াচিং।